অসম চৰকাৰে অসমত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধিৰ কাৰণে এডভান্টেজ অসম আমি অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰ পিছত অসমত বহুখিনি বিনিয়োগ অহা আমি দেখা পাইছিলোঁ। অৱশ্যে কোভিডৰ বাবে আমি যি ধৰণে অসমত বিনিয়োগৰ যিটো ইক'চিষ্টেম এডভান্টেজ 1ৰ সময়ত গঢ়ি তোলা হৈছিল তাক আমি যি ধৰণে কেৰি ফৰৱাৰ্ড কৰিব লাগিছিল তাক আমি কেৰি ফৰৱাৰ্ড কৰিব পৰা নাছিলোঁ। যদিও আমি ইনভেষ্টমেণ্ট সামিট পতা নাছিলোঁ, কিন্তু যোৱা 4টা বছৰত ৰাজ্য চৰকাৰে লোৱা বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে অসমত বহুখিনি বিনিয়োগ আহিব আৰম্ভ কৰিছে আৰু গোটেই ভাৰততে গুড গভৰ্নেন্স আৰু এটা গুড ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে অসমৰ এটা নেশ্যনেল ইমেজ এটাও যোৱা কেইটামান বছৰত যথেষ্ট বৃদ্ধি হৈছে। বিশেষকৈ অসমলৈ উভতি অহা শান্তিৰ পৰিৱেশেও আৰু তাৰ লগত এটা আন্দোলন বিবৰ্জিত পৰিৱেশেও অসমৰ প্ৰতি ইনভেষ্টৰসকলৰ ধাউতি যথেষ্টখিনি বৃদ্ধি কৰিছে। এই গোটেইবোৰ সময়ৰ সুবিধা আগত ৰাখি আমি অহা 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ অসম তাৰ যিটো দ্বিতীয় সংস্কৰণ সেই দ্বিতীয় সংস্কৰণ আমি গুৱাহাটীত অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু এই দ্বিতীয় সংস্কৰণটোৰ আমি নাম দিছোঁ এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ইনভেষ্টমেণ্ট সামিটৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব আৰু তেখেতে ইতিমধ্যে আমাক তাৰ বাবে কনচেণ্ট দিছে। ইয়াৰ সামৰণি বা ভেলিডেটৰী সেশ্যনৰ বাবে আমি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ৰিকুৱেষ্ট কৰিম। তেখেতক মই এতিয়ালৈকে কথা পতা নাই, কিন্তু মই আশা কৰোঁ যিহেতু 25 ফেব্ৰুৱাৰীলৈকে সময় আছে আৰু তেতিয়ালৈকে ইউনিয়ন বাজেটো হৈ যাব, তেখেতে আমাৰ নিমন্ত্ৰণ নিশ্চয় ৰক্ষা কৰিব। এইবাৰ আমি সামিটখনত ইনভেষ্টমেণ্টৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰক আমি সমানে গুৰুত্ব দিছোঁ, কাৰণ ইনভেষ্টমেণ্ট তেতিয়া আহিব যেতিয়া ৰাজ্যত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব আৰু সেইকাৰণে এইবাৰ আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ সেশ্যন কেইবাটাও পাতিব খুজিছোঁ। এটা সেশ্যন আমাৰ পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত হ'ব, যাক আমি উদ্বোধন কৰিবৰ কাৰণে গাডকাৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাম। এটা ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব, যাক আমি উদ্বোধনৰ বাবে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক নিমন্ত্ৰণ কৰিম। এটা এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব, কোল্ড ষ্টৰেজকে আদি কৰি। তাৰ বাবে আমি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক আমি আমন্ত্ৰণ জনাম আৰু ঠিক সেইধৰণে এটা চিভিল এভিয়েশ্যনৰ ওপৰত, তাৰ কাৰণে আমি চিভিল এভিয়েশ্যনৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমি নিমন্ত্ৰণ কৰিম। আৰু এটা হৈছে ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট, বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ আদি অসমত আমি কেনেকৈ এক্সপাণ্ড কৰিব পাৰোঁ। এইকেইটাৰ উপৰিও অসমৰ হাইড্ৰ'কাৰ্বন, ই এটা পুৰণা আমাৰ ছেক্টৰ য'ত অসমৰ যথেষ্ট অৱদান আছে। এটা সেশ্যন আমাৰ হাইড্ৰ'কাৰ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত হ'ব আৰু এই ধৰণে এইবাৰ আমি ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দুইটাকে সন্নিৱিষ্ট কৰি এডভান্টেজ আসাম দ্বিতীয় সংস্কৰণখন আমি
পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ বাবে বিশেষকৈ আমাৰ যেতিয়াৰ পৰা ৰাজ্যত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা হোৱাৰ কথা আগবাঢ়িলে, তেতিয়াৰ পৰাই ৰাজ্যখনক লৈ বহুতো উদ্যোগ প্ৰতিষ্ঠানে বিভিন্ন ধৰণে বিভিন্ন অনুসন্ধান কৰি আহিছে আৰু তাৰ লগতে ভাৰত চৰকাৰৰো অহা ৩টা বছৰত যিমানবিলাক অসমত ইনভেষ্টমেণ্ট কৰাৰ সম্ভাৱনা আছে বা আমি প্ৰচেষ্টা কৰিলে ইনভেষ্টমেণ্ট হ'ব, তাৰো আমি সম্ভাৱনা আমি কি ধৰণে আমি তাক খৰতকীয়া বা তাক আমি ধৰাতলত আনিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। এই ইনভেষ্টমেণ্ট সামিটৰ সময়তে যিহেতু দেশ আৰু বিদেশৰ ইনভেষ্টৰসকল আহিব, সেই সময়ছোৱাতে আমি বহুদিনে আমি আলোচনা কৰি থকা আমাৰ চাহ বাগিচাৰ ঝুমুৰ নৃত্যৰ যিটো সাৰ্বজনিক প্ৰদৰ্শন, সেইটো আমি 24 ফেব্ৰুৱাৰী অথবা 25 ফেব্ৰুৱাৰীত আমি অনুষ্ঠিত কৰিম। অসমৰ 800খন চাহ বাগিচাৰ পৰা 32 গৰাকীকৈ ছোৱালী আৰু সেই অনুপাতে পুৰুষ সৰ্বমুঠ 7,500 নাচনী আৰু কলা কুশলীয়ে এই সাৰ্বজনীন ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ বাবে আমি ডিটেইল গাইডলাইন বনাইছোঁ। মাষ্টাৰ ট্ৰেইনাৰ ৱৰ্কশ্বপ, LAC লেভেল ৱৰ্কশ্বপ, ডিষ্ট্ৰিক্ট লেভেল পাৰফৰ্মেঞ্চ, তাৰপিছত তেওঁলোক গুৱাহাটীলৈ অহা, তেওঁলোকৰ ৰিহাৰ্চেল আৰু ফাইনেলি 24 অথবা 25 তাৰিখে সেই ইনভেষ্টৰসকলে যাতে অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ এটা ঝলক বা আমাৰ চাহ বাগিচাৰ গোটেই ঝুমুৰ নৃত্যৰ বিষয়ে দেখা পায়, সেইবাবে আমি এই ইনভেষ্টৰ সামিটৰ লগতে ৰজিতা খুৱাই আমি ঝুমুৰ নৃত্যৰ সাৰ্বজনিক যিটো প্ৰদৰ্শন, তাকো আমি কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। তৃতীয়তে, ইনভেষ্টমেণ্ট সামিট এইবাৰ আমি বহুত ব্যয়বহুল কৰিব খোজা নাই। আমাৰ চৰকাৰৰ 3টা প্ৰতিনিধি দল 3টা ছেগমেণ্টত 3খন বিদেশী ৰাষ্ট্ৰলৈকে, ছিংগাপুৰ আৰু জাপানলৈকে এটা প্ৰতিনিধি দল, এটা প্ৰতিনিধি দল আমেৰিকা, এটা প্ৰতিনিধি দল ইউনাইটেড কিংডম আৰু ইয়াৰ যিকোনো এটা প্ৰতিনিধি দলে যাওঁতে ডুবাই। অৰ্থাৎ আমি বহুত বেছি 16-20খন দেশত আমি যাব খোজা নাই, যাতে অলপ গোটেই ব্যৱস্থাটো সংকুচিত হ'ব পাৰে। সেইকাৰণে আমি এটা প্ৰতিনিধি দল ছিংগাপুৰ, জাপান, এটা প্ৰতিনিধি দল আমেৰিকা যুক্তৰাষ্ট্ৰ, এটা প্ৰতিনিধি দল ইউনাইটেড কিংডম আৰু ইয়াৰ যিকোনো এটা প্ৰতিনিধি দলে ডুবাইত অন দ্য ৱে আমাৰ ৰোড শ্ব' তেওঁলোকে কৰিব। আৰু দেশৰ আমি গোটেইকেইখন মেট্ৰপলিতে, বিশেষকৈ মুম্বাই, নতুন দিল্লী, হায়দৰাবাদ, বেংগলোৰ, চেন্নাই, আহমেদাবাদ আৰু কলকাতা, এই 6খন জাগাত আমি অসমৰ ইনভেষ্টমেণ্ট সামিটৰ ওপৰত আমি 6খন ৰোড শ্ব' কৰিম, যাতে লিমিটেড হয় আৰু থিম অৰিয়েণ্টেড হয়। আৰু ইয়াৰ লগতে যিহেতু আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আলোচনা কৰিছোঁ, ইয়াৰ মাজতে আমি ভূটানলৈকেও যাম, কাৰণ আমি কেইবাটাও টেকনিকেল ৱৰ্কশ্বপত আমি দেখা পাইছোঁ যে ভূটানৰ পৰা নামি অহা পানীক আমি অসমৰ জলসিঞ্চন আৰু জল যোগান, এই 2টা কামত আমি খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। ওদালগুৰি জিলাৰ বহুকেইটা স্থানত আমি ভূটানৰ পৰা নামি অহা পানীৰে জল জীৱন মিছন আঁচনি আমি কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি ইয়াক টেকনিকেলি এছেছ কৰোঁতে আমি দেখা পাইছোঁ
যে ভূটানৰ পৰা নামি অহা পানীক আমি যদি জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে বছৰটোৰ আটাইকেইটা মাহতে নামনি অসম আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ খেতিপথাৰসমূহত পানী আমি 365 দিনে আমি ৰাখিব পাৰিম। আমাৰ জান-জুৰিসমূহ শুকাই যায় যদিও ভূটানৰ জান-জুৰিসমূহ শুকাই নাযায়, সেইকাৰণে ভূটানৰ পৰা ইয়াত কিবা বিনিয়োগ আহিব তাক আশা কৰি নহয়, কিন্তু ভূটানৰ প্ৰাকৃতিক সম্পদক অযথা এনেই অসমলৈকে অহাৰ পৰিৱৰ্তে বা পানী এনে আহিলে আমাক ইয়াত বানপানী কৰিলে তাৰ পৰিৱৰ্তে আমি ইয়াক গঠনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ নেকি, তাৰ বিষয়েও ইনভেষ্টমেণ্ট সামিটৰ ৰজিতা খুৱাই আমাৰ এটা প্ৰতিনিধি দল ভূটানতো যাব আৰু ভূটান চৰকাৰৰ লগতো আলাপ আলোচনা কৰিব। সেইবাবে আমাৰ কাৰণে ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা ছিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি, হয় ৰাজ্যপালৰ অভিভাষণ নহ'লে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা, এই দুইটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু 2 এদিনতে বিটিআৰ কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। আৰু মই ভাবোঁ যে এই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে বিটিআৰৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ, তাৰ জৰিয়তে এইটো আমি সমাপন কৰিব পাৰিম।